নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত ASM বন্ধু বান্ধৱীসকলৰ বাবে বহুত এটা ভাল খবৰ লৈ আহিলো। যোনসকল বন্ধু বান্ধৱীয়ে আয়ুৰ স্বাস্থ্য মিত্ৰৰ ASM হ'বলৈ তো আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ এই ফৰ্মখন ফিল আপ কৰিছে সেই সকল বন্ধু বান্ধৱীৰ বাবে কিন্তু এটা ভাল খবৰ লৈ আহিলো। তো বহুত বন্ধু বান্ধৱীয়ে কিন্তু এই ফৰ্মখন ফিল আপ কৰিছে। তো ময়ো কিন্তু এই ফৰ্মখন ফিল আপ কৰিছোঁ। তো এনেকুৱা যোনসকল বন্ধু বান্ধৱীয়ে এই আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ এইখন ফৰ্ম ফিল আপ কৰিছে সেই সকল বন্ধু বান্ধৱীৰ বাবে কিন্তু এটা ভাল খবৰ লৈ আহিলোঁ। তো চাওক বহুত বন্ধু বান্ধৱীয়ে কিন্তু এই ফৰ্মখন ফিল আপ কৰাৰ পিছত কিন্তু একেবাৰে খোজ খবৰ নাইকিয়া হৈছে। তো এইখন ফিল আপ কৰি জমা দিয়াৰ পিছত আৰু কিন্তু একো খবৰ নোপোৱা হৈছে। তো কেতিয়া ট্ৰেইনিং হ'ব, কেতিয়া মানে ইণ্টাৰভিউ হ'ব নে কি হ'ব, তো ট্ৰেইনিং কেতিয়া হ'ব, এক্সাম কেতিয়া হ'ব, জইনিং কেতিয়া হ'ব, এইবিলাকৰ কিন্তু একেবাৰে খবৰ নোপোৱা হৈছে। লগতে ট্ৰেইনিং যেতিয়া আপোনাৰ এক্সামটো হ'ব তেতিয়া কেনেধৰণৰ প্ৰশ্ন মানে আপোনাক সুধিব, এক্সামটো অফলাইন হ'ব নে অনলাইন হ'ব, তো বহুত কিবা কিবি কিন্তু তেওঁলোকৰ মনত লাগি আছে যে কেনেকুৱা এক্সামটো হ'ব, কি কোনো খবৰ খাতি নোহোৱা হৈছে, একো খবৰ নোপোৱা হৈছে। বহুত বন্ধু বান্ধৱী কিন্তু এনেকুৱা আছে। তো আয়ুৰ স্বাস্থ্য মিত্ৰৰ এইখন ফৰ্ম ফিল আপ কৰাই কিন্তু বহুত বন্ধু বান্ধৱী এনেকুৱা হৈছে যে খবৰ খাতি নোপোৱা হৈছে। তো সেইসকল বন্ধু বান্ধৱীৰ বাবে কিন্তু এই ভিডিঅ'টো, কাৰণ চাওক আৰু যোনসকল খবৰ খাতি পায় সেইসকল বন্ধু বান্ধৱীৰ বাবেও কিন্তু এইটো ভিডিঅ', কাৰণ এইটো ভিডিঅ'ত আমি সকলোৱে কিন্তু একেলগ হ'ব পাৰিম। তো একেলগ হোৱাৰ পিছত আমি কিন্তু সকলো খবৰখিনি পাই যাম। তো চাওক আপোনালোকৰ বাবে মই কিন্তু এটা টেলিগ্ৰাম চেনেল খুলিছোঁ আৰু এই টেলিগ্ৰাম চেনেলত আপুনি জইন কৰিব যদি আপুনি এই আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ এই ফৰ্মখন ফিল আপ কৰিছে ASM। যদি আপুনি তো সেই BM ছাৰবিলাকক বা ছুপাৰভাইজাৰ ছাৰবিলাকক যদি এইটো মানে টেলিগ্ৰাম চেনেলৰ পৰা দূৰত থাকে তেতিয়া ভাল কথা, কাৰণ আমাৰ এইটো চেনেল মানে ASM বন্ধু বান্ধৱীসকলৰ বাবে বনোৱা হৈছে। তো এই ASM বন্ধু বান্ধৱীৰ বাবে কিন্তু এইটো চেনেল। তথাপি যদি BM ছাৰসকলে যদি জইন কৰিব বিচাৰে কৰিব পাৰে, কোনো কথা নাই। কিন্তু আচলতে এইটো চেনেল কিন্তু সেই ASM বন্ধু বান্ধৱীৰ বাবে, কিন্তু যোনসকল আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ এইখন ফৰ্ম ফিল আপ কৰিছে আয়ুৰ স্বাস্থ্য মিত্ৰ হ'বলৈ, তো সেইসকল বন্ধু বান্ধৱীৰ বাবে, তো সেইসকল বন্ধু বান্ধৱীৰ বাবে হেল্প হোৱাকৈ তো এটা চেনেল বনোৱা হৈছে, চেনেল ক্ৰিয়েট কৰা হৈছে, টেলিগ্ৰাম চেনেল। তো সেইটো চেনেলত আমি যিকোনো ধৰণৰ খবৰ মানে তাতে দিয়া হ'ব, যেনেকৈ ধৰক এক্সাম কেতিয়া হ'ব বা ট্ৰেইনিং, বৰ্তমান যে অনলাইন ট্ৰেইনিংবিলাক হৈ আছে, অনলাইন ক্লাছবিলাক হৈ আছে, সেই ক্লাছবিলাকত তো কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন থাকে। তো সেই ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ তথা উত্তৰবিলাক এটা PDF বনাই সেই চেনেলত আপলোড দি দিম। তো যোনসকল বন্ধু বান্ধৱীয়ে সেই চেনেলত জইন থাকিব ASM বন্ধু বান্ধৱীয়ে, তো তেওঁলোকে কিন্তু সেই নোটবিলাক পাই যাব, লগতে খবৰ খাতিখিনি পাই যাব। তো মই যিমান পাৰোঁ খবৰবিলাক তাতে দি দিম। তো সেইটো চেনেলত আপুনি জইন হওক। তো যিকোনো ঠাইৰ পৰা ধৰক গোৱালপাৰা হওক, ধুবুৰী হওক, শোণিতপুৰ হওক, দৰং হওক, যিকোনো ঠাইৰ পৰা হওক, কোকৰাঝাৰ হওক, তো যিকোনো ঠাইৰ পৰাই কিন্তু আপুনি এইটো চেনেলত জইন কৰিব পাৰে। তো জইন কৰিলে কি হ'ব, আমাৰ সকলো ASM বন্ধু বান্ধৱীয়ে কিন্তু একেলগ হ'ব পাৰিম। লগতে আমি সকলোৱে কিন্তু একেলগে ডিছকাছ কৰিব পাৰিম, আলোচনা কৰিব পাৰিম যে আমাৰ কেনেধৰণৰ প্ৰশ্ন আহিব এক্সামত বা এক্সাম কেতিয়া হ'ব। এছামিছ মিডিয়ামত আমি কুৱেশ্যনৰ এনচাৰবিলাক দি দিম। তো যোনবিলাক অনলাইন ক্লাছ হৈ আছে সেই ক্লাছৰ পৰা যোনখিনি ইম্পৰ্টেণ্ট যোনখিনি প্ৰশ্নৰ উত্তৰ, তো সেইখিনি আমি PDF বনাই সেইটো চেনেলত আপলোড কৰি দিম। তেতিয়াহ'লে সেই নোটবিলাক আপুনি পাই যাব সেই টেলিগ্ৰাম চেনেলত যদি আপুনি জইন হয়। তো সেই চেনেলত জইন হৈ যাওক। তেতিয়াহ'লে কি হ'ব, আপোনাৰ যেতিয়া এক্সামটো হ'ব তেতিয়া আপোনাৰ সুবিধা হ'ব, কাৰণ এক্সামত আপোনাৰ ইম্পৰ্টেণ্ট কোনবিলাক প্ৰশ্ন আহিব পাৰে এনেকুৱা সম্ভাৱ্য প্ৰশ্নবিলাক তাতে দিয়া হ'ব। সেইবিলাক প্ৰশ্ন আপুনি আগতীয়াকৈ মুখস্থ কৰি ৰাখিলে, উত্তৰবিলাক মুখস্থ কৰি ৰাখিলে তেতিয়া কিন্তু আপুনি এক্সামত একদম সহজতে পাছ কৰিব পাৰিব, কাৰণ এক্সামটো MCQ মাধ্যমত হ'ব। তো যিহেতু অনলাইন যোনবিলাক ক্লাছ চলি আছে সেইবিলাক হিন্দী বা বাংলা, উড়িয়া এইবিলাক ভাষাত চলি আছে। তো আমাৰ চেনেলত যোনটো টেলিগ্ৰাম চেনেল আছে তাতে কিন্তু
সম্পূৰ্ণ এছামিজ মিডিয়ামত দি দিম তো এছামিজ মিডিয়ামত আমাৰ প্ৰশ্নৰ উত্তৰবিলাক দি দিম প্ৰশ্নবিলাকৰ তলতে উত্তৰখিনি লিখি দিম তো পিডিএফটো তাতে পাই যাব তো অতি সোনকালে টেলিগ্ৰাম চেনেলটোত জইন হৈ যাওক তো টেলিগ্ৰাম চেনেলৰ লিংকটো কিন্তু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দি ৰাখিছোঁ তাতে ক্লিক কৰি আপুনি টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰিব তো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে টেলিগ্ৰাম চেনেলটো পাই যাব তো টেলিগ্ৰাম চেনেলৰ লিংকটো পাই যাব তাতে এবাৰ ক্লিক কৰিব কৰাৰ পিছত টেলিগ্ৰাম চেনেলত যোৱাৰ পিছত তাতে জইন কৰিব তো টেলিগ্ৰাম চেনেলটোত জইন হওক অতি সোনকালে টেলিগ্ৰাম চেনেলত যদি আপুনি জইন হয় তেতিয়াহ'লে কিন্তু এই খবৰবিলাক পাব তো মই কোনবিলাক খবৰ পালোঁ সকলো কথা তাতে আলোচনা কৰিম আমি সকলোৱে মিলি তো গুগল মিটত যেতিয়া মিটিং হয় কিবা মিটিং হয় সেই কি মিটিঙত কি আলোচনা কৰা হয় সেইখিনিও তাতে আমি জনাই দিম সকলোকে যদি কোনোবাই মিটিঙত অনলাইন যোনবিলাক গুগল মিটৰ মিটিং হয় সেইবিলাকত যদি কোনোবাই জইন হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে কথাখিনি জানিব নোৱাৰে তেতিয়াহ'লে সেইটো চেনেলত কিন্তু আপুনি জানিব পাৰিব পিছতো কাৰণ তাতে সকলো কথা আলোচনা কৰিম তো মোৰ যোনবিলাক মানে এছএম বন্ধু বান্ধৱী আছে তেওঁলোকে একেবাৰে কিন্তু মিছ নকৰিব চেনেলটো টেলিগ্ৰাম চেনেলটোত জইন হওক অতি সোনকালে তো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে কিন্তু লিংকটো দিয়া আছে লিংকটোত এবাৰ ক্লিক কৰি আপুনি টেলিগ্ৰাম চেনেলত জইন হৈ যাওক তো লিংকটোত ক্লিক কৰাৰ পিছত টেলিগ্ৰাম চেনেলত যোৱাৰ পিছতে আপুনি কি কৰিব জইন কৰিলেই কিন্তু আপুনি এই খবৰবিলাক পাব তো সেইসকল বন্ধু বান্ধৱীক লগ পাম আশা কৰিছোঁ সকলো বন্ধু বান্ধৱীয়ে একেলগ হ'ব পাৰিম তো যিকোনো ডিষ্ট্ৰিক্টৰ এএছএম বন্ধু বান্ধৱীয়ে কিন্তু ইয়াতে জইন হ'ব পাৰিব তো কামৰূপৰ পৰা আৰম্ভ কৰি কামৰূপ ধুবুৰী কোকৰাঝাৰ শোণিতপুৰ যিমান ঠাই আছে তো গোৱালপাৰা বৰপেটা সবৰে কিন্তু সেইটো চেনেলত লগ পাম সবকে লগ পাম তো সকলোৱে জইন হৈ যাওক টেলিগ্ৰাম চেনেলটোত তো এইটো মানে কেনেকুৱা হৈছে এইখন ফৰ্ম ফিল আপ কৰি বহুত বন্ধু বান্ধৱী কিন্তু এনেকুৱা হৈছে যে কোনো খবৰ নোপোৱা হৈছে তো সেইকাৰণে কিন্তু মই এইটো চেনেল বনালোঁ তো ইম্পৰ্টেণ্ট বেছি মানে আমাৰ ইম্পৰ্টেণ্ট হ'ল যোনবিলাক অনলাইন ক্লাছ মানে চলি আছে তো সেই ক্লাছত যোনবিলাক ইম্পৰ্টেণ্ট প্ৰশ্নৰ উত্তৰ সেইবিলাক আমি PDF যাতে পাই যাব পাৰোঁ সকলোৱে মিলি তো সেইটোৱে উদ্দেশ্য তাতে দি দিম সকলোৱে আমি কোৱেশ্চনৰ এনসাৰবিলাক মুখস্থ কৰিব পাৰিম তেতিয়া কি হ'ব আমাৰ যেতিয়া এক্সামটো হ'ব তো এক্সামত আমি খুব সহজতে এনসাৰবিলাক কৰিব পাৰিম আৰু সেই এক্সামত আমি কিন্তু খুব সহজতে পাছ কৰি এজন আয়ুৰ স্বাস্থ্য মিত্ৰ হ'ব পাৰিম তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ' তো চেনেলটোত যদি নতুন হৈ আছে তেনেহ'লে এইটো চেনেলত ছাবস্ক্ৰাইব কৰি লওক যদি মই পাৰোঁ যিমান সম্ভৱ তো এই ইউটিউব চেনেলতো আপোনালোকক জনাম কিবা আপডেট আহিলে আয়ুৰ স্বাস্থ্য মিত্ৰৰ তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় তো পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ